বন্ধুসকল আমাৰ ইয়াত খেতিৰ কেইজন উপস্থিত হৈছে খাৰৰ বিষয়ে দুই এষাৰ কথা ক'ব কেনেকৈ খাৰ উপস্থিত হৈছে তো বন্ধুসকল মাটিটো সেইজনক আহক গৰু গোবৰে সাৰ বনাই না ঘোঁৰা গোবৰ কৰে তাত কোনো গৰু ঘোঁৰা ক'বলৈ নাই আপুনি মানুহৰ গোবৰ দিও পাৰিব সাৰ উপাৰ্জন কৰিবলৈ আপুনি মানুহৰ গুণ হ'ব মই আপোনাক কৈ আছোঁ যিদিনাখন আন্ধাৰ ৰাতি সেইদিনাখনেই মোৰ টোপনি ক্ষতি ৰাতি পোহৰত মোৰ হাগা লাগিলে ইমানো আন্ধাৰ নাছিল আৰু পোহৰে আছিলে বিশেষকৈ হাগা লাগিলে হয় এইটো মাছ ৰাতি আছিলে যিহেতু পোহৰ হৈ থাকে অলপমান আন্ধাৰ নাছিলে তাৰ কাষতে আমাৰ সৰিয়হ এডৰা আছিল মানে সৰিয়হ এডৰা কাষতে মই গ'লোঁ যিটো মই ভাবিছোঁ হাগো অলপ হাগিলোঁ নেক্সট দিনাখন মানে সৰিয়হ এডৰা আগত মানে ইমান গোন্ধ নাছিল নেক্সট দিনাখন যিহেতু সৰিয়হ এডৰা মানে গোন্ধ যিহে ওলাই গ'ল সেইদিনাখনে মই ভাবিলোঁ আৰু গৰু গোবৰ ঘোঁৰা গোবৰতকৈ মানুহ গোবৰহে বেষ্ট চব বন্ধুসকল লাইক কমেণ্ট শ্বেয়াৰটোতো আপোনালোকে কৰিব লাগিবই আৰু তলতে থকা যিটো ছাবস্ক্ৰাইব বটন সেইটো দবাই দিয়াৰ পাছত অল নটিফিকেশ্যনটো কিন্তু দবাই দিব কিন্তু নহ'লে বা আমাৰ নেক্সট ভিডিঅ' আপোনালোকে দেখি নাপাব কিন্তু দেই